Hello dear IT student কি খবৰ তোমালোকৰ আজিৰ এই ভিডিওটো তোমালোকক মই ত্ৰিগোণমিতিৰ বহুত বেছি পৰীক্ষাত আহিব লগা ইম্পৰ্টেন্ট এমসিকিউ খিনি তোমালোকক মই আজি কিছুমান মই সমাধান কৰি দেখাম তোমালোকে কেনেকুৱা পোৱা মোক জনাবা কমেন্টত ঠিক আছে মনোযোগেৰে যদি চোৱা নিশ্চয়কৈ তোমালোকে গ্যাৰান্টি তোমালোকে বুজি পাবা যদি তোমালোকে ত্ৰিগোণমিতিৰ ফৰ্মুলা ভিডিওটো যদি চোৱা নাই কনসেপচুৱেল গুটেইখিনি বস্তু মই সেই ভিডিওটোত বুজাইছো তোমালোকে মনোযোগেৰে সেই ভিডিওটো চাই লবা তাৰ পিছতহে যদি মই এই ভিডিওটো বনাইছো হেতু কাৰণে তোমালোকে সেই ভিডিওটো চাই পেলাহে তোমালোকে এই ভিডিওটো চালে বেছিকে তোমালোকে বুজি পাবা তো মনোযোগেৰে সেই ভিডিওটো চাই পেলাই এইটো ভিডিও দেখা নিশ্চয়কৈ তোমালোকে গ্যাৰান্টি বুজি পাবা বাৰু যি সকলে জানে ফৰ্মুলা খিনি জানে তোমালোকক মই কৈছো তোমালোকে এই কোৱেশ্চনটো চাইছা হয়নে এই কোৱেশ্চনটো বহুত ইজি হয় আসলতে মই প্ৰথম যেহেতু এই কোৱেশ্চনটো লৈছো হেকাৰণে অলপ ইজি কোৱেশ্চন লৈছো তোমালোকে মনোযোগেৰে চোৱাচোন কি হ'ব পাৰে যদি a tan theta equal to x b cot theta equal to y তেন্তে x y এর মান আমাক ওলাব দিছে ঠিক আছে যি সকলে অকনমান এক্সপার্ট তোমালকে ভিডিওটো পজ কৰি পেলাই তোমালকে নিজে চেষ্টা কৰিবা পাৰা নে নাই হা এতিয়া চোৱা আমাক কৈছে যে a tan theta equal to x so b cot theta equal to y তেন্তে x y এর মান আমাক ওলাব দিছে হয়নে তো সিম্পল x y আমাক যেহেতু ওলাব দিছে তে x এর ভ্যালুটো কিমান আছে a tan theta dot dot মানে ইয়াতে x এর লগত y কি হৈ আছে পূৰণ হৈ আছে তো মই x এর যেহেতু ভ্যালুটো বহালো তে x এর ভ্যালুটো বহাই পেলে মই ডট দিছো মানে পূৰণ দিছো হা y এর ভ্যালুটো মই কি বহাই দিম b cot theta এটা মনত ৰাখিবা tan আৰু cot দুয়োটাই কিন্তু এটাই আনটোৰ উলুটা তো মনত ৰাখিবা tan dot cot theta যদি ওচৰত যদি থাকে তেতিয়া দুয়োটাই কাটাকাটি যায়গৈ বুজি পাইছা না দুয়োটাই এটাই আনটোৰ মানে ৰেচিপ্ৰকেল যে তো দুয়োটাই কাটাকাটি যাবগৈ দ্যাট মিন্স আমাৰ একদম ইজি কে a আৰু b তোমালোকক বহাই দিবা a পূৰণ b হৈ যাব আনসাৰ a b হৈ যাব আমাৰ আনসাৰ মানে x y ভ্যালুটো হৈ যাব আমাৰ a b দ্যাট মিন্স আমাৰ অপচন যোনটো d আছে হেতুৱে আমাৰ শুদ্ধ উত্তৰ হ'ব খুব সহজ প্ৰশ্ন লৈছো যেহেতু প্ৰথম 1 নম্বৰ প্ৰশ্ন হয় হেতু কাৰণে খুব সহজ প্ৰশ্ন লৈছো নেক্সট কোৱেশ্চনটো কিন্তু একদম ইম্পৰ্টেন্ট আৰু মজা কোৱেশ্চন আছে তোমালোকে নিশ্চয় চাই লোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা বহুত বেছি ইম্পৰ্টেন্ট এটো কি কৈছে চোৱা যদি 5x = sec θ আৰু 5 ডিভাইডেড বাই x = tan θ হয় তেন্তে আমাক 5 হোল ইনটু x² - 1/x² ৰ মান আমাক ওলাব দিছে ঠিক আছে খুব সহজ হয় মনোযোগেৰে চোৱা হা আমাক দিছে 5x = sec θ হয় না সো মই মানে গম পাইছো 5 ৰ লগত x টো কি হৈ আছে পূৰণ হৈ আছে সো x টো যদি এপিনে ৰাখি দিও 5 টো এপিনে হৰণ হৈ যাব ন সো sec θ ডিভাইডেড বাই 5 হৈ যাব না নাই কোৱাচোন ঠিক আছে বুজি পাইছা এখিনি তাৰ পিছত যেহেতু মোক এটো দিছে হয় না কি দিছে এটো 5x = tan θ হয় না এটা এটো যেহেতু দিছে এতিয়া মই যদি এটা কাম কৰিব পাৰো নে 5 টো এপিনে কি হৈ আছে এপিনে হৈ আছে আমাৰ বজ্ৰপুৰণ নিচিনা যদি মই কৰো ইয়াটো এটা 1 আছে হয় না তো বজ্ৰপুৰণ নিচিনা যেতিয়া মই কৰিম 5 টো এপিনৰ পৰা এখিনতে আহি যাব নে সো হৈ যাব ইয়াতে 1/x হয় না নাই তো 5 টো এখিনতে আহি গলে 5 টো 1 ৰ লগত পূৰণ কৰিলে 5 পূৰণ 1 কৰিলে 5 এ হৈ যাব সো ওপৰত থাকি যাব tan θ মানে আমাৰ 1/x পাই গলো আমি tan θ ডিভাইডেড বাই 5 আৰু x ৰ মই মানটো পাই গলো sec θ ডিভাইডেড বাই 5 হয় না এতিয়া তোমালকে নিজেই চোৱা x ক যদি মই স্কয়াৰ কৰি দিও x ক স্কয়াৰ কৰি দিলে এপিনেও তুমি স্কয়াৰ কৰিব লাগিব তো স্কয়াৰ কৰিলে কি হৈ যাব sec স্কয়াৰ θ আৰু 5 ক স্কয়াৰ কৰিলে 25 হৈ যাব এপিনে হয় না আকৌ এপিনেও যদি তুমি স্কয়াৰ কৰি দিয়া 1 ক স্কয়াৰ কৰা মানে কি হ'ব 1 এ হ'ব x ক তুমি স্কয়াৰ কৰি দিয়া মানে x স্কয়াৰ হৈ যাব হয় না তেতিয়া তোমাৰ হৈ যাব কিমান জানানে যে tan স্কয়াৰ θ আৰু ইয়াতে 5 ক স্কয়াৰ কৰি দিয়া 25 হৈ যাব হয় না নাই চোৱা মই এপিনেও স্কয়াৰ কৰিছো এপিনেও স্কয়াৰ কৰিছো ইয়াক যদি মই স্কয়াৰ কৰিয়ে দিও বা এটুক যদি মই এনেকা স্কয়াৰ কৰিয়ে দিও হা 1 ক স্কয়াৰ কৰা মানে 1 x ক স্কয়াৰ কৰা মানে x² হেতু হে লিখিছো মানে অকনমান মই শর্ট কৰিব বিচাৰিছো আকৌ tan স্কয়াৰ কৰিলো tan স্কয়াৰ θ 5 ক স্কয়াৰ কৰিলে 25 ইয়াতেও মই সেম কৰিছো x স্কয়াৰ কৰিছো ইয়াতেও এপিনে হোল স্কয়াৰ কৰিছিলো মই ঠিক আছে এতিয়া আমাক যেটো বস্তু উলাব দিছিলে কি উলাব দিছে চোৱাছি যে 5 হোল ইনটু x² - 1/x² হয় না So 5 into x² মানটো হৈছে এটো সো হৈ যাব sec স্কয়াৰ θ আৰু তলত আছে 25 - 1/x² মানটো কিমান আছে এটো আছে কিমান tan
স্কোয়ার থিটা ডিভাইডেড বাই আছে 25 হয়নে তাৰ পিছত চোৱা অকণমান হৈ গ'ল আৰু 5 ইনটু এটা চোৱা তলত 25 আছে তো লসাগু আমাৰ কি হৈ যাব 25 এ হ'ব অবিয়াসলি আৰু ওপৰত কি হৈ যাব sec স্কোয়ার থিটা মাইনাস ওপৰত আছে tan স্কোয়ার থিটা হয় নে নাই কোৱাচোন এতিয়া 5 এৰে 25 ক যাব 5 বাৰ তো তলত হৈ যাব 5 আৰু sec স্কোয়ার থিটা মাইনাস tan স্কোয়ার থিটা কিমান আছিল বাৰু কোৱাচোন 1 হৈ যাব হয়নে তো আনসার হৈ যাব আমাৰ 1/5 এই ভ্যালুটো হৈ যাব 1/5 মানে অপশন আমাৰ বি টু শুদ্ধ উত্তৰ হ'ব বুজি পাইছানে বুজি নাপালে তোমালোকে এবাৰ ৰিভাইন্ড কৰি পেলাই চাবা আৰু তাৰ পাছতো যদি বুজা নাই তোমালোকে কমেন্টত মোক জনাবা যে বুজি পোৱা নাই নেক্সট ভিডিওত মই ধুনিয়াকে আকৌ এক্সপ্লেইন কৰি দিম ঠিক আছে মনোযোগেৰে নেক্সট কোৱেশ্চনটো চোৱা আৰু বেছি ইম্পৰ্টেন্ট 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে যে sin a = 3/5 তেন্তে tan a আমাক ওলাব দিছে ঠিক আছে তে এই কোৱেশ্চনটো কেনেকৈ কৰে 8.1 এক্সাৰসাইজত কিন্তু এনেকুৱা কোৱেশ্চন আছে কিন্তু সেই তেনেকুৱা যদি কৰিবলৈ যোৱা তেতিয়াহলে এমসিকিউত কিন্তু বহুত সময় লাগি যাব সেইটো কাৰণে তোমালোকে শৰ্ট ট্ৰিক আছে চোৱা sin a মানে হৈছে 3/5 হয়নে sin a মানে হৈছে আমাৰ 3/5 ঠিক আছে যে sin মানে কি আছে সাম পিপল হ্যাভ মানে পারপেন্ডিকুলার ডিভাইডেড বাই h ইতে p এর ভ্যালুটো আমাৰ কি হৈ যায় যদি মই 3 তো লব নোৱাৰো ন p এর ভ্যালুটো আমি কিবাটা এক্সট্ৰা ভাবে ধ্ৰুবক এটা মই ধৰিব লাগে তে p এৰ ভ্যালুটো আমাৰ 3k হৈ যাব ঠিক আছে আৰু হাইপোথেনাসটো আমাৰ কি হৈ যাব 5k এতিয়া চোৱা আমাক উলাব দিছে 10a হয় নে নাই তে 10a উলাবলৈ যাওতে আমি কি কৰিব লাগিব কি আছে ফৰ্মুলাটো টাৰ্ন পার্মানেন্টলি ব্যাক পারপেন্ডিকুলার ডিভাইডেড বাই বেস হয় না নাই এটা p এর ভ্যালুটো তুমি ইয়াতে কি আছে 3k তুমি ইয়াতে বহাই দিবা এতিয়া সো ওপৰত মানে তোমাৰ 3 হ'ব তে ওপৰত 3 হ'ব তুমি বেসটো উলাব লাগিছিল কিন্তু বেসটো তুমি উলা নাই যদি বেসটো উলাব যোৱা বহুত সময়ৰ প্ৰয়োজন হ'ব বেসটো কেনেকৈ উলাবা পাইথাগোৰাছৰ ফৰ্মুলা ব্যৱহাৰ কৰি প্লাই তে বহুত সময়ৰ প্ৰয়োজন কিন্তু ওপৰত তুমি গম পাইছে যে 3 এটা হ'ব কিন্তু k টো কাটা কাটি যাবগৈ সেই বেসটো লগত তে 3 ওপৰত হ'ব তে অপচন তুমি চাবা যে ওপৰত 3 কোনটো আছে অপচন সি তে তুমি ডাইৰেক্ট এটো কৈ দিবা যে অপচন সি টোৱে হ'ব বুজি পাইছা না নাই কিছুমান বস্তু আমি অপচনৰ পৰা আমি ডাইৰেক্ট ক্লিক কৰিব লাগিব এটা বেস নোহোৱাকে আমি আনসাৰটো কৰিব পাৰি গৈছো ঠিক আছে এতিয়া তোমালোকে চোৱা কিছুমানতটো কে নধৰিলো ডাইৰেক্ট চকু দি পেলাই চালি আমাৰ হৈ যায় ঠিক আছে তেও মই অকমান ডিটেইলছত তোমালোকক মই কৈ দিছো বস্তুখিনি তোমালোকে মনত ৰাখি যাবা ঠিক আছে তো এমসিকিউ কৰিবলৈ যিমান কম সময়ত তোমালোকে যদি সলভ কৰিব পাৰিছা হেতু তোমালোকৰ কাৰণে পজিটিভ প্লাস পইণ্ট হ'ব তো হেতু কাৰণে তোমালোকে মনোযোগেৰে টেকনিক খিনি শিকিলোৱা ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো তোমালোকে দেখাত ইজি নিচিনা লাগিলেও কিন্তু তোমালোকে এটো গলতি কৰিবাই মনোযোগেৰে চাই যোৱা কি হয় এটোত sin θ = x sec θ = y তেন্তে tan θ আমাক ওলাব দিছে হয়নে এতিয়া আমি জানো যে sin θ মানে তো x sec θ মানে sec θ আমাক দিছে y হয়নে তেতিয়া হলে sec θ টোক মই এনেকা লিখিব পাৰো নে 1/cos θ হেতু কি হৈ যাব y তো হৈ যাব হয়নে এতিয়া আমি মনোযোগ দিবা হা tan θ আমাক যেহেতু উলাব দিছে tan θ যেহেতু উলাব দিছে আমাক হা তে tan θ মানে কি আছিল যে sin θ ডিভাইডেড বাই cos θ আছিল হয়নে এতিয়া sin θ মানে আমাৰ হৈছে x ঠিক আছে cos θ মানে কি আছে ভালকে মনোযোগ দিয়া cos θ মানে মই ইয়া cos θ টোক এনেকা লিখিব পাৰো নে cos θ = 1/y হয় না নাই কাৰণ cos θ টোক যদি মই এপিনে লৈ যাও y টো যদি এপিনে লৈ আহো তে 1/y টো হৈ যাব ন cos θ টো তে cos θ ৰ জায়গাত মই কি লিখি দিম 1/y এতিয়া ভালকে মনোযোগ দিয়া x এটো কি আছিল ডিভাইড চিন আছিল যদি ইনটু দি দিও y/1 হৈ যাব কাৰণ পিছৰ ভগ্নাংকটো উলটি যায় পূৰণ চিন দিলে হৰণৰ জায়গাত যদি মই পূৰণ চিন দিও তেতিয়া হলে কি হৈ যাব x পূৰণ y কি হৈ যাব xy তলত 1 টো আমাৰ নালাগে ন তলত 1 থাকিলে আমাৰ ওপৰৰ যোনখিনি লবত যোনখিনি মান থাকে হেতু বহালে হৈ যাব মানে আমাৰ tan θ ৰ মানটো হৈ যাব আমাৰ xy বুজি পাইছানে সো অপচন এ টো হ'ব তো তোমালোকে মনোযোগেৰে ধুনিয়াকে যদি বুজি পোৱা নাই ৰিভাইন্ড কৰিবলা বস্তুখিনি চোৱা নিশ্চয়কৈ বুজি পাবা লাষ্ট নম্বৰ কোৱেশ্চনটো চোৱা হেতু বেছি বহুত বেছি ইম্পৰ্টেন্ট এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো তোমালোকে হয়তো তোমালোকে বহুত লং প্ৰসেছত যাব পাৰা কিন্তু ইমান লং প্ৰসেস কৰিব নালাগে একদম টেকনিক চকু দি পেলাই চাই পেলাই আমি ক'ব পাৰিব লাগিব যে এটো আনসাৰ কিমান হ'ব 1 সেকেন্ডত যেতে আনসাৰ ওলাব পাৰা মই হেইখিনি টেকনিক তোমালোকক কৈ আছো চোৱা যদি tan a = আমাৰ cot b বুলি কৈছে তেন্তে a + b আমাক খুদিছে এতিয়া যদি মই এটা ত্ৰিভুজ যদি আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে হ'ব এটো হয়নে এতিয়া চোৱা যদি a আৰু b আমাৰ যেহেতু ভ্যালু
খিনি আমাৰ সমান বুলি কৈছে তেতিয়া হলে আমি গম পাব লাগিব যে সেই দুটা আমাৰ সূক্ষ্ম কোণেই হ'ব মানে এইটো a হৈ যাব আৰু এইটো b হৈ যাব obviously c কোণটো আমাৰ 90 ডিগ্ৰী হৈ যাব হয়নে তে এই দুটা কোণ আমাৰ tan a আৰু cot b আমি সূক্ষ্ম কোণ বুলি ধৰিব লাগিব ঠিক আছে আৰু c কোণটো আমাৰ 90 ডিগ্ৰী হ'ব হা এতিয়া এইটো যদি 90 ডিগ্ৰী হয় তেতিয়া হলে এই দুটা কোণ আমি যোগ কৰিলে obviously মই পাইয়ে আছো দেখুন এই দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হ'ব বুজি পাইছা না আকৌ আমি কৰিব লাগিব নেকি কিনি কোৱেশ্চন এটো কোৱেশ্চন মই জানো ফৰ্মুলা ইউজ কৰি পেলাই তোমালোকে কৰিবা কিন্তু তোমালোকে নিজেই ভাবিছোৱা না সো এই ত্ৰিভুজটো যদি এইটো হয় তো tan a আৰু cot b যদি আমাৰ ইকুৱেলি হয় ঠিক আছে কাৰণ a মানে এই মানে ত্ৰিকোণমিতীয় অনুপাত কিটা লগত যোন কিটা আমাৰ দিব ইংলিশ এলফাবেট বা যোনটো কোণৰ কথা কব হেকিটা obviously সূক্ষ্ম কোণৰ কথাই কব তো সূক্ষ্ম কোণ কলে সেই দুটা সূক্ষ্ম কোণ যোগ কৰিলে তুমি obviously তুমি 90 ডিগ্ৰীয়ে পাবা কাৰণ c কোণটো তোমাৰ 90 ডিগ্ৰী হৈ যাব ন মানে c কোণ ইয়াতে কোৱা নাই তথাপিও মই c কোণটো আমি যেহেতু এটা ত্ৰিভুজৰ কথাইটো ইয়াতে পাতিব তো c কোণটো আমাৰ 90 ডিগ্ৰী হ'ব লাগিব বাকি তেতিয়াহে আমাৰ দুটা কোণ যোগ কৰিলে আমাৰ আকৌ 90 ডিগ্ৰী হৈ যাব হয় না নাই কাৰণ এই ত্ৰিভুজটো যেহেতু গুটেকিটা যোগ কৰিলে আকৌ 180 হ'ব লাগিব নহয় হেতু কাৰণে এটো যদি 90 হয় বাকি দুটা যোগ কৰিলে আমাৰ obviously আমাৰ 90 ডিগ্ৰী হৈ যাব বুজি পাইছে নে সো ত্ৰিকোণমিতিৰ এইখিনি যিখিনি ইম্পৰ্টেন্ট এমসিকিউ আছিল মই অলপমান চাই দিলো তোমালোকক আৰু কি তোমালোকে পাৰা নাই কমেন্টত মোক জনাবা বা এই ভিডিওটো বুজি পাইছা না নাই কোৱেশ্চন কিনি ঠিক আছে বা কোৱেশ্চন কিনি বেছি ইজি হৈছে নে হাৰ্ড হৈছে তোমালোকে হেকিনিও জনাবা নেক্সট আৰু বহুত তোমালোকৰ এমসিকিউৰ ভিডিও লৈ আহিম তোমালোকে মনোযোগেৰে খালি এই চেনেলটোত এক্টিভ থাকিবা ঠিক আছে তো আজিলৈ মই বিদায় মাগিছো ধন্যবাদ